Hello and welcome back to my YouTube channel. Moi etia asu Morigaon Gandhi Fieldot aru etia samoy 8টা বাজিছে etia amar ase chorus to moi apnalokok kali koisilu je vlog tut o apnaloke vlog tu jodi swa nai moi description boxot link tu di dim apnaloke sai lobo to etia ho point ole etia bajise 8টা etia ase amar chorus tu gwar pisot ase rally ase hangaskritik khubha jatra ase moi apnalokok dhuniya ke aji gutte programor video apnalokok moi dhuniya ke A to Z video dekhai jam apnaloke video tu hekholoike sai jabo aru eya मोर फ्रेंड्स नेहा आरो देखुआ आरो या बाहत कोर মই নাজানো আমি বিছনা চাইলিবা আহিছা কিবা কৰিবা পারফরম্যান্স টিম সং তো আমাৰ লগত একেলগে গাব আমাৰ সহযোগী শিল্পী আৰু কোন কোন আহিছা আমাৰ ডায়েটৰ হয় বুলে তো দেখিছানে কিমান দূৰ দূৰৰ পৰা মানুহ আহিছে আৰু বহুত মানুহ আহিছে এতিয়া বহুতকে দেখুৱাম বাৰু কিন্তু জাস্ট কোৰাস টু গাই আহিছো আৰু এতিয়া অলপ টাইমৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা আছে ভাবিছো হেখিনি সময় লৈ আপোনালোকক মই কেটামান ভাল ভাল বস্তু দেখুৱাম কালি যে মই আপোনালোকক দেখাইছিলো সেই কেখনমান দোকান আজি আকৌ নতুনকে বহিছে কেখনমান ভাবিছিলো আজি এবিলাক নিদিও বুলি কিন্তু আজি কেটামান ভাল ভাল মানে বস্তু দেখুৱাম আপোনালোকেও জানিব মইও জানি আপোনাক সকলোৱে জানে যে মায়াং জাদু মন্ত্ৰৰ বাবে এখন বিখ্যাত ঠাই মই বেলেগে কোৱাৰ মুঠে প্ৰয়োজন নাই আৰু সেই মায়াঙৰে আজি মিউজিয়াম ইয়াত বহিছে আমাৰ মৰিগাঁও জিলা দিৱস উপলক্ষে ইয়াত বহিছে আৰু তাতে মানুহৰ বহুত ভিৰ লাগি আছে মই এবাৰ চাই আহিলোগে ঘূৰি পেলাই কি দেখুৱাব পাৰো আপোনালোকক তাতে ভাবিলো আৰু কেখনমান আছে আহত গুৰি মহজুজৰ তাৰ পৰা মানুহ আহিছে সেয়াও আপোনালোকক দেখুৱাম আৰু এতিয়া মই ফাৰ্ষ্টতে দেখুৱাম এতিয়া মই হেতু মিউজিয়ামৰ সন্মুখতে উপস্থিত আছো ৰিসাৰ্চ সেন্টাৰত আৰু মই এতিয়া আপোনালোকক বেক কেমেৰা কৰি দেখুৱাম কাৰণ ফ্ৰন্ট কেমেৰাত আপোনালোকে স্পষ্ট ৰূপে নেদেখিব পাৰে গতিকে মই বেক কেমেৰা কৰি দেখাব বিচাৰিছো ইয়াতে ফটো সহ আৰু ভিতৰত কিছুমান বস্তু আছে সেইখিনি সহ গুটেখিনি ধুনিয়াকে আছে তো তেওঁলোকৰ লগত কথা পাতিবলৈও চেষ্টা কৰিম তেতিয়াহে ভালদৰে জানিব পাৰিম তেওঁলোকৰ মুখেৰে আপোনালোকক জনাব পাৰিম তো আহক ভিতৰলে মায়াং মিউজিয়াম এণ্ড ৰিসাৰ্চ চেণ্টাৰৰ আণ্ডাৰত তেওঁলোকে ইয়াত চিত্ৰ প্ৰদৰ্শনী কৰিছে আৰু এয়া গাইজ ফটোজবিলাক যে দেখিছে এইবিলাক মায়াঙৰ বেজালি কৰি থকা দৃশ্য তেওঁলোকৰ নামৰ সৈতে এনেদৰে ফটোত সংৰক্ষণ কৰি ৰাখিছে আৰু এইবিলাক ফটোবিলাক মায়াঙৰ বিশেষ ঠাই কেতিয়াবা মই গ'লে ধুনীয়াকৈ সকলো দেখুৱাম এতিয়া সকলোখিনি কোৱাটো ইয়াতে সম্ভৱ নহয় মই ভিতৰলৈ আহিলো আহি পেলাই দেখি ইমান ভাল লাগিছে আৰু মানে ইয়াত বহুত বস্তু নজনা বস্তু ময়ো নজনা কথা জানিছো দাদা আছে মোৰ লগত এতিয়া মই দাদাৰ ওচৰলৈ যাম মই পুনৰ জনাব বিচাৰিছো এয়া মায়াং মিউজিয়াম এণ্ড ৰিসাৰ্চ চেণ্টাৰৰ এজন সেক্ৰেটাৰী হয় এজন দাদা আমি সকলোকে সন্মান জনাব লাগিব আমাৰ সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব তো এতিয়া আমাক দাদাই ক'ব মায়াঙৰ কালচাৰ আপোনালোকে সকলোৱে জানে যে মায়াং জাদু মন্ত্ৰৰ বাবে প্ৰসিদ্ধ ঠাই কিন্তু তাৰ লগতে ময়ে নাজানো মই মৰিগাঁৱৰ হয় মায়াং আমাৰ ওচৰতে আজি এয়া ফটোজবিলাক মই দেখুৱাম বেক কেমেৰা কৰি মই দাদাক সুধি গম পাইছো যে এয়া সকলোখিনি মায়াঙৰ মানে গোটেই মায়াংখন উঠাই অনাৰ নিচিনা হৈছে আপোনালোকক মই বেছি নকওঁ এতিয়া দাদাই ক'ব মায়াঙৰ কালচাৰ আৰু এয়া আনিছে আপোনালোকে অলপ কৈ দিয়ক সাধনা শতিকাৰ পৰা মায়াঙৰ আৰু আজিৰ তাৰিখলৈকে চলি আছে কামৰূপৰ কামাখ্যাৰ পিছতে মায়াঙে
হৈছে সাধনাস্থল বিখ্যাত সাধনাস্থল 7ম শতিকাৰ পৰা 18শ শতিকালৈ তন্ত্ৰ মন্ত্ৰৰ যি দুৰ্বাৰ সাধনা চলিছিল আজিৰ তাৰিখত সেই সাধনা নাই সেইখিনি হেৰাই গৈছে কিন্তু হেৰাই গৈছে যদিও যিখিনি সাধনা এতিয়াও জীয়াই আছে সেইখিনি সংৰক্ষণ কৰিব খুজিছোঁ তন্ত্ৰ মন্ত্ৰ বুলি ক'লে মানুহে অন্ধবিশ্বাস বুলিও কয় বিজ্ঞানৰ কথা কয় কিন্তু আমি অন্ধবিশ্বাস বিজ্ঞান এইবোৰৰ কথা ভবা নাই আমি যিহেতু এইটো হাজাৰ বছৰীয়া পুৰণা এটা সংস্কৃতি পুৰণা এটা পৰম্পৰা বৈদিক যুগৰ পৰা ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা তন্ত্ৰ মন্ত্ৰৰ সাধনা পৃথিৱীৰ বুকুত চলি আহিছে মায়াঙতো চলিছে অসমতো চলিছিল গতিকে বিজ্ঞানে কি কয় ইয়াত বিশ্বাস নে এই অন্ধবিশ্বাস এইবোৰ কথা আমি নাভাবি প্ৰথমতে যিখিনি সাধনা এই হাজাৰ বছৰীয়া পৰম্পৰাগত জ্ঞানবোৰ আমাৰ গ্ৰাম্য সমাজৰ মানুহৰ মাজত এতিয়াও জীয়াই আছে সেইখিনিক আমি খুব সংৰক্ষণ কৰিব চেষ্টা কৰিছোঁ তাৰ বাবেই আমি মায়াং গ্ৰাম্য সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিছিলোঁ আৰু মায়াঙৰ যিটো মায়াময় সভ্যতা যিটো যাদুকৰী সভ্যতা এই সভ্যতাটোক এই মায়াং গ্ৰাম্য সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰৰ মাধ্যমেৰে মানে সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু আমি যথেষ্টখিনি সফলো হৈছোঁ মায়াংখনত আমি এটা সাৰ্ভে কৰি 400তকৈও অধিক তন্ত্ৰ মন্ত্ৰৰ পুথি আৰু বনৌষধিৰ পুথি আমি উদ্ধাৰ কৰিছোঁ তাৰে আমি 150 পুথি সংগ্ৰহ কৰিছোঁ তাৰে কিছু সংখ্যক আমি আজি এই মৰিগাঁও জিলা উৎসৱৰ উদ্দেশ্যে আয়োজিত প্ৰদৰ্শনীত আমি উপস্থাপন কৰিছোঁ আৰু কিছু সংখ্যক অন্যান্য ঐতিহাসিক সমল যিখিনি মায়াঙত আছে সেইখিনি আমি ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আমি আচলতে গোটেইখিনি ইয়ালৈ আনিব পৰা নাই মায়াং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত সংগৃহীত ইয়াতকৈ দুগুণ ঠাই লাগিছিল আমি কিছু সংখ্যক সামগ্ৰী আমাৰ ট্ৰাংকৰ ভিতৰতে থাকিল উলিয়াবলৈ আমাৰ সুবিধাটো নাথাকিল তথাপিও আমি যিখিনি উপস্থাপন কৰিছোঁ তাৰ জৰিয়তে মায়াঙৰ যিটো মায়াময় সভ্যতা যিটো অতীত সভ্যতা এইটো এটা বিশ্বাস কৰিছোঁ আৰু আমাৰ ইয়াত আমি ধৰক তন্ত্ৰ মন্ত্ৰৰ পুথি পাঁজিৰ লগতে আমাৰ যাদুকৰসকলে ব্যৱহাৰ কৰা ঐতিহাসিক সামগ্ৰীবোৰ তাৰপিছত আমাৰ মায়াং অঞ্চলটোৰ বিভিন্ন স্থানত যিবোৰ শৈল ভাস্কৰ্য আছে 7ম 8ম শতিকাৰ পৰা 11শ 12শ শতিকাৰ অন্তৰ্গত বেছিভাগেই দেৱ দেৱীৰ মূৰ্তি আৰু সেইবোৰ তান্ত্ৰিকসকলৰ আচলতে উপাস্য দেৱতা সেই মঠ মন্দিৰসমূহৰ আৰু শৈল ভাস্কৰ্যসমূহৰ উপস্থাপন কৰিছোঁ ইয়াৰ লগে আমি আশা কৰিছোঁ আচলতে ইয়াৰ জৰিয়তে এই উপস্থাপনৰ জৰিয়তে আমাৰ যিটো অতীত ঐতিহ্য এইটো এটা পৰ্যটন কেন্দ্ৰিক গুৰুত্ব আছে গতিকে আমাৰ চৰকাৰে আগবাঢ়ি আহি এনেকুৱা ধৰণৰ পৌৰাণিক যিবোৰ কথা পৰম্পৰাগত যিবোৰ জ্ঞান এইবোৰ সুসংৰক্ষণ কৰাত যদি আগভাগ লয় তেনেহ'লে ইয়াৰ জৰিয়তে পৰ্যটন সাংস্কৃতিক পৰ্যটন দিব পাৰে সহযোগী হিচাপে উপস্থিত আছে মায়াং গ্ৰাম্য সংগ্ৰহালয়ৰ সদস্য বাকী অকণমান কথা তেখেতৰ জৰিয়তে মই যিখিনি ক'বলৈ এৰিছোঁ মানে তেখেতৰ জৰিয়তে মই আশা কৰিছোঁ তেখেতে কৈ শুনাব আমাৰ মানে যিবোৰ গ্লাছৰ মেডিচিনবোৰ তাৰমানে আমাৰ নিৰ্দিষ্ট বেজৰ পৰা সংগ্ৰহ কৰা হৈছে সংগ্ৰহ কৰি আমি মিউজিয়ামত ৰখা হৈছে আৰু যিবোৰ মন্ত্ৰ পুথি আছে এইবোৰ তোলাপাত সাঁচিপাত মানে একাদশত আছে এইবিলাক কৈথেলী ভাষাত লিখা আছে অসমীয়া কৈথেলী ভাষাত লিখা আছে আজিকালি প্ৰজন্মই এইটো মানে সাধনা কৰিবা এইটো এপ্লাই কৰা নাই যিখিনি ব্লেক মিউজিক সেইখিনিটো নায়ে হোৱাইট মিউজিক কিছুমান এতিয়া বৰ্তমান দিয়া আছে এইবিলাক ফটো দেখিছে ৱালত সেই ফটো আজি লগাই থোৱা নাই এয়া ফটোৰ বহুত মিনিং আছে এয়া মই আপোনালোকক কিছুমান কেইখনমান পঢ়ি দেখুৱাব লাগিব আৰু এতিয়া দাদাক কৈথেলী ভাষাটো মায়াঙৰ ভাষা আৰু সমগ্ৰ অসমত আমাৰ অসমীয়া ভাষাৰ যিটো পৌৰাণিক কৈথেলী ভাষাটো আছে ব্ৰাহ্মণীয়া লিপিটো আছে আৰু আমাৰ ব্ৰজাৱলী ভাষাটো 2-4টা মন্ত্ৰ আছে আৰু কিছুমান আধুনিক অসমীয়া আমাৰ আধুনিক অসমীয়া বুলি ক'ব নোৱাৰোঁ মানে আধুনিক পৰ্যায়লৈ ভাষাটো যেতিয়া আহি আছিল সেই সময়ৰ ভাষাত লিপিবদ্ধ হৈ আছে এইসমূহৰ ওপৰত এতিয়াও গৱেষণা হোৱা নাই আমি সেই সংগ্ৰহ কৰিছোঁ আমি আশা কৰিছোঁ ইয়াৰ ওপৰত উপযুক্ত গৱেষণা যদি হয় তেনেহ'লে তাৰমানে বহু আমি গোপন তথ্য বা সত্য হয়তো উদ্ঘাটন কৰিব পাৰোঁ বৰ্তমানে আমি কৈছে আমাৰ যিখিনি তন্ত্ৰ মন্ত্ৰৰ সাধনা জীয়াই আছে এতিয়াও সেইখিনিকে আমি ইয়াতে ডিছপ্লে কৰিছোঁ ইয়াৰ ভিতৰত আমাৰ বেদচালান মন্ত্ৰ আছে মোহিনীবান মন্ত্ৰ আছে বানকাটা মন্ত্ৰ আছে বাতিচালান মন্ত্ৰ আছে এইবোৰ মন্ত্ৰ আছে এইবোৰ এতিয়াও আছে কিন্তু যিবোৰ মন্ত্ৰৰ কাৰণে আমাৰ মায়াংখন বিখ্যাত আছিল সেইবোৰ হ'ল মালচৰ মন্ত্ৰ টেকেলি বান থুমুৰি বান উৰণ মন্ত্ৰ যিয়ে উৰিব পাৰিছিল যি মন্ত্ৰৰ যোগেদি লুকি মন্ত্ৰ যি মন্ত্ৰৰ যোগেদি অদৃশ্য হ'ব পাৰিছিল সেইবোৰ মন্ত্ৰ আমাৰ লিপিবদ্ধ অৱস্থাত এই মন্ত্ৰপুথিবোৰত আছে সেইবোৰৰ সাধনা নাই বাকী কিছু মন্ত্ৰ সাধনা আছে যিবোৰ মন্ত্ৰৰ যোগেদি মানে সমাজৰ মংগল সাধন কৰিব পাৰি সেইবোৰ মন্ত্ৰ আছে
আমি সেইখিনিকে উপস্থাপন কৰিছোঁ। এইটো মায়াঙৰ মিউজিয়ামটো মায়াঙৰ ক'ত অৱস্থিত? পবিতৰালৈ যাওঁতে পিকনিক প্লেচৰ যিটো বিভিন্ন মানুহবিলাক আহে ওচৰতে আছে। আৰু গাইজ বক্সত এইবোৰ বিভিন্ন জীৱ জন্তুৰ হাড়ি মাংস লগতে কিছুমান ৰেয়াৰ বস্তু যিবিলাক এতিয়া পাবলৈ অলপ টানেই সেইবিলাক বস্তু এনেদৰে সংৰক্ষণ কৰি ৰখা গৈছে। লগতে এই পুথিবোৰ চাওক, এই পুথিবোৰ কোনো সাধাৰণ পুথি নহয়, এয়া যাদু মন্ত্ৰৰ পুথি। ইয়াত কিছুমান মন্ত্ৰ থকা পুৰণি কালত যি তান্ত্ৰিকসকলে ব্যৱহাৰ কৰিছিলে সেইবোৰ পুথি এনেদৰে সংৰক্ষণ কৰি ৰখা গৈছে। এইবোৰ এতিয়া ব্যৱহাৰ কৰিবলৈ দিয়া নহয়, যিকোনো মানুহৰ হাতত পৰিলে এতিয়া মানুহক বাঘ ঘোঁৰা কিবা কিবি বনাই দিবগৈ চাগে। আৰু আগতে বোলে মানুহক বাঘো বনাই দিয়ে, ঘোঁৰাও বনাই দিয়ে, এনেকুৱা শক্তিশালী মন্ত্ৰ আছে, মানুহ উৰিবও পাৰে বোলে। আৰু এয়া মায়াঙৰ চিত্ৰ ভাস্কৰ্যবোৰ যিবোৰ পুৰণি কালত ত্ৰান্তিকসকলে তেওঁলোকৰ উপাস্য দেৱতা হিচাপে পূজা কৰিছিল। এয়া হৈছে আনুমানিক 354 বছৰ পুৰণি মায়াঙৰ ৰজাঘৰীয়া পঞ্চগোসাঁই, যাক কেন্দ্ৰ কৰিয়ে ডাঙৰকৈ বহাগত 5 দিনীয়াকৈ গোসাঁই মেলা অনুষ্ঠিত হয়। আৰু গাইজ মই এতিয়া ইয়াত আছোঁ, আহঁতগুৰি আঞ্চলিক মহযুঁজ সমিতিৰ উদ্যোগত আয়োজিত কৰিছে। এয়া তথ্য আহঁতগুৰি মহৰ বাবে বিখ্যাত, আপোনালোকে সকলোৱে জানে মহযুঁজৰ বাবে বহুত বিখ্যাত হয়। আৰু ইয়াতে তেওঁলোকে তথ্যচিত্ৰ প্ৰদৰ্শন কৰিছে যাতে মানুহে জানক, যিসকলেও নাজানে, মানুহে কোনো ডাঙৰ কথা নহয় নজনাটো, মানুহে জানক। আৰু এয়া মোৰ লগত আছে খুৰা, এয়া তথ্য আলোকচিত্ৰ এনেকৈ প্ৰদৰ্শন কৰিছে। খুৰা আপুনি আহঁতগুৰিৰ বাসিন্দা, আহঁতগুৰিৰ মহযুঁজ এতিয়াও হয়নে? এতিয়া বৰ্তমান হৈ থাকে পৰম্পৰাগতভাৱে। কিমান দিনৰ পৰা হয়? আমাৰ আটা পুটা দিনৰ পৰাই হৈ আছে। আটা পুটা বহুত আগৰ দিনৰ পৰা হয়। ময়ো জানো বাৰু, তেওঁ আপোনালোকে যিসকলে নাজানে সেইবাবে মই আকৌ এবাৰ সুধি দিছোঁ। আৰু ইয়াতে এয়া যে এইবিলাক নিউজ আগত হৈ যোৱা হয়। আৰু এয়া কিতাপ, এয়া আহঁতগুৰিত জন্ম হয়, এয়া গম পাওঁ বাৰু। সেয়া কিতাপ আপোনালোকে ইয়াত সংৰক্ষণ কৰি ৰাখিছে, বহুত পুৰণা কিতাপ, বহুত পুৰণা কিতাপ তেওঁলোকে এনেদৰে চাওক, এনেদৰে সংৰক্ষণ কৰি ৰাখিছে। এয়া চাওক, লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাৱলী, ইয়াত গোটেই কিতাপবোৰ আছে। বেজবৰুৱাদেৱে লিখা গোটেই কিতাপ আছে, নৱপ্ৰজন্মই জনাবৰ কাৰণে লৈ অহা হৈছে। আৰু আপোনালোকক প্ৰত্যেক বছৰে বেলেগতো যায়নে? এনেদৰে প্ৰগ্ৰেমত যায় ন? এনেকুৱা প্ৰগ্ৰেমত ঠিক আছে, গম পালে আপোনালোকে। আৰু এয়া পেপা আৰু তাল কিহৰ খুৰা? এয়া পেপা তাল আৰু লাঠি, এয়া কিহৰ বাবে ৰাখিছে? এয়া মহযুঁজত বজোৱা পেপা নেকি? এয়া চাওক, এয়া পেপা বজাই এইটো, আৰু তাল বজাই হয় হয়। আৰু এডাল লাখুটিডাল, এডাল বিশেষ লাখুটি কিন্তু দেই। আৰু এয়া লাখুটিডাল চাওক, এডাল কেনেকুৱা হেভি লাখুটি, এডাল মানে গাত পৰিলে আৰু মানুহ আপোনালোকে শুনিছেনে গাইজ? ইয়াত মানে পুৰা চাউণ্ড হৈ আছে, কবিতা আবৃত্তি পাঠ কৰি আছে। আৰু তাৰপিছতে ইয়াৰ পিছত আছে চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছতে আৰু সাংস্কৃতিক প্ৰগ্ৰেম হ'ব সন্ধিয়াকৈ। সাংস্কৃতিক প্ৰগ্ৰেমৰখিনিও থাকিলে দেখা পাব আপোনালোকে, মই দেখুৱাম এতিয়া। গাইজ এয়া চাওক, আমাৰ কলেজৰ পৰা শোভাযাত্ৰা, এয়া ৰাসলীলা, এয়া নিবেদিতা, এয়া গোপীহঁত কৃষ্ণ, আমাৰ ইয়াত আমাৰ কলেজৰ পৰা মানে ৰাসলীলা, আমাৰ কলেজৰ পৰা মানে গাইজ মই কথা কৈ আছোঁ একো শুনাই পোৱা নাই, কলেজৰ পৰা মানে আমাৰ ৰাসলীলা উলিয়াইছে শোভাযাত্ৰাত দিবলৈ। এয়া চাওক, এতিয়া বিহু একদম পুৰা মানে বিয়া যেনিবা হয় ন,
গাইজ কি কম নহয় কি কম মানে এনেকুৱা গৰম পৰিছে ফিল্ডখনটো ঘূৰিয়ে আছোঁ ৰাতিপুৱাৰ পৰা আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিয়ে আছোঁ তাৰপিছত এতিয়া আহি বহিছোঁ ইয়াতে দোকান এখনলৈ বহি লৈছোঁ এয়া খাব লৈছোঁ চাওক এয়া আনিবলৈ যাওঁতেও ন কিমান কষ্ট হৈছে কিমান কষ্ট কৰি আনি পেলাই এয়া খাবলৈ বহিছোঁ তাৰপিছতে ভাবিছোঁ ইয়াতে দোকান বহিছে কিন্তু ভিৰ হৈ আছে যে নহ'বা বাহিৰত ওলাই গ'লে আকৌ প্ৰগ্ৰেম কিছুমান চিন কিছুমান মিছ কৰি দিম মই খাই লওঁ এতিয়া জাষ্ট কোৰাছটো গাই আহিছোঁ মৰিগাঁৱৰ যিটো থিম ছং আছিলে কেনে ইয়াত আইচক্ৰীম খাইছোঁ মানে ভোক লাগিছে ভোকতে কি খাম কি নাখাম ফুড খালে এতিয়া প্ৰব্লেম হৈ যাব একো খাই অহা নাই ইমান জল্দি আহিলোঁ একোৱে খাই অহা নাই সেইটো কাৰণে আইচক্ৰীম এটা খাই লৈছোঁ বহুত মানুহ হৈছে মানে ভবাতকৈ বহুত মানুহ হৈছে চাওক আহি আছে কেনেকুৱা ভিৰ তাত ভিতৰত খুব চিঞৰিব লাগে ভইচ নুশুনিয়ে আৰু এই চাওক আমাৰ তৃষা হাই কৰি দিয়া আৰু ইয়াতে পাই পেলাই তাইক বোলো ৰখা ভিডিঅ'ত বোলো উলিয়াই দিওঁ অলপ ছাপৰ্ট কৰিব আৰু ব'লক এতিয়া ভিতৰত যাওঁ আইচক্ৰীম খাই খতম আহক আৰু গাইজ এইখন চাওক মৰিগাঁও জিলাৰ মেপ 1989 চনত মৰিগাঁও জিলা হিচাপে স্বীকৃতি লাভ কৰিছিলে এতিয়া ভিতৰত যাওঁ বলক কি আছে তেওঁলোকে এনেদৰে তথ্যচিত্ৰ প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিলে আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ মাজতে কিবা ৰখি আছে যদি মোক ক্ষমা কৰিব কাৰণ এতিয়া বহুত টাইম হৈ গ'ল 5টা বাজি গ'ল এতিয়ালৈকে ইয়াতে আছোঁ একেযোৰ ড্ৰেছে আৰু ভাত খালোঁ বাৰু অলপ আগত তথাপিও দিয়কচোন ইমান ৰাতিপুৱাই অহা আৰু এতিয়া মোৰ ফ্ৰেণ্ড স্নেহা এয়া চাওক কি অৱস্থা হৈ গৈছে মাথা চাথা ঘূৰাই গৈছে এতিয়া 5টা বজাত মানুহ ওলাই মেলি আকৌ আহিলে ধুনীয়াকৈ আমি সেই ৰাতিপুৱাই অহা এনেকেই আছোঁ চ' এতিয়া ভাবিছোঁ ঘৰত যাওঁ আৰু কালচাৰেল প্ৰগ্ৰেম এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু থাকিম বুলি ভাবিছিলোঁ কিন্তু আৰু এনাৰ্জি নাই আৰু গাত এতিয়া সোনকালে ঘৰলৈ যাম যদি পাৰোঁ সুবিধা পাওঁ তেতিয়াহ'লে আহিম আৰু নহ'বা নাহিম চাগে আৰু এতিয়া স্নেহা এয়া চাওক তাই বিচাৰি অৱস্থা বেয়া হৈ গৈছে মোৰ লগত বোলো ৰখা ভিডিঅ'টো বোলো আপোনালোকক দেখাবলৈ পালে ভাল লাগিব মই তাইক কৈ আছোঁ যে অলপমান টাইমলৈকে থাকোঁতে গোটেইখিনি এটা ব্লগতে দেখাই দিব পাৰিম এতিয়া ঘৰ যাওঁ চ' গাইজ ইমানখিনি আছিলে আৰু আজিৰ ভিডিঅ'টো মৰিগাঁও জিলা দিৱসৰ আপোনালোকে চাই কেনেকুৱা বোলে জনাব আৰু তাৰ মাজতে যি ৰখি গৈছে কিবা তেন্তে পুনৰবাৰ কৈছোঁ ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব চ' আকৌ লগ পাই আছোঁ এটা ভিডিঅ'ৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ বাই স্নেহা এতিয়া ঘৰত যাম লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব একদম সঁচাকৈ জানানে সেই ৰ'দখনত ইমান মানে ৰ'দত মানে ফিল্ডত ঘূৰি একদম দেখাই চবতে দেখাই বহুত মানে একদম টায়াৰ্ড হৈছোঁ আৰু এতিয়া চ' ঘৰ যাওঁ যিমানখিনি আছিলে আৰু আহিব কৈছোঁৱে এতিয়া ঘৰত যাওঁ টাইম পালে আহিম বাই